হে বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো কলেজৰ পৰা আৰম্ভ কৰিছোঁ। আজি আছে আমাৰ শিক্ষা বিভাগৰ মংগলে কলেজৰ শিক্ষা বিভাগৰ 6 ছেমৰ দাদা বাইদেউসকলৰ বিদায় সভা। আৰু সেই বিদায় সভাৰ উপলক্ষে আমি সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছিলোঁ। আৰু মই সন্মুখৰ পৰা কৰি ভিডিঅ' বনাব নহ'ল, সেইবাবে এনেকৈ কৈ দিছোঁ কি আছিলে আমাৰ সেইদিনাখন। সকলো ধৰণৰ কামত ব্যস্ত হৈ আছিলোঁ বাবে ভিডিঅ' কৰিব টাইম নাপালোঁ, সেইবাবে এনেকৈ কৰি দিলোঁ। আৰু আপোনালোককো ভাবিলোঁ আপোনালোকক আমাৰ মিটিঙৰ অলপ দেখাই দিওঁ, আপোনালোকেও উপভোগ কৰা আমাৰ মিটিংখনত বিভিন্ন ধৰণৰ অনুষ্ঠান আছিলে আৰু সকলো অনুষ্ঠানৰে অলপ অংশ মই ৰাখি থৈছিলোঁ মোবাইলত আৰু বেলেগৰ পৰা অলপ আনিছোঁ। আনি কিনে ভাবিলোঁ আপোনালোকৰ ভিডিঅ'টো দেখা, আপোনালোকৰ ভিডিঅ'টো একেলগে চাই থাকিব। যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। বিদায়ী দাদা বাইদেউসকলে নিজৰ অনুভৱ ব্যক্ত কৰে আৰু মেমহঁতে দাদা বাইদেউসকলক আগন্তুক জীৱনৰ বাবে আশীষ প্ৰদান স্বৰূপে এটি উপহাৰ দিয়ে। শিক্ষক হৈছে এডাল মমবাতি, যিয়ে নিজে জ্বলি আনক পোহৰ বিলায়। শিক্ষকসকলৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। তথাপিও দাদা বাইদেউসকলে 3 বছৰীয়া যাত্ৰাৰ সফল পৰিসমাপ্তিত মৰমস্বৰূপে মেমসকলৰ বাবে উপহাৰ আনিছিল আৰু সেই উপহাৰসমূহ প্ৰদান কৰাৰ মুহূৰ্ত এইখিনি মই কেমেৰাত আবদ্ধ কৰি ৰাখিছিলোঁ আপোনালোকৰ কাৰণে। মেমসকলে 6 ছেমৰ দাদা বাইদেউ, 4th ছেমৰ বন্ধু বান্ধৱী, 2nd ছেমৰ ভণ্টি ভাইটি উদ্দেশ্যে আমাক উদ্দেশ্য কৰি মেমসকলে আদৰ্শমূলক কথা কিছুমান কৈছিলে আৰু সেই কথাসমূহ কৈ থকাৰ মুহূৰ্তত এই ভিডিঅ'টো। আৰু আমাক উদ্দেশ্যে বিভিন্ন ধৰণৰ কথা কৈছিলে মেমহঁতে, আদৰ্শমূলক কথা।
সভাত চিকেন ফ্ৰাইড ৰাইচ আৰু ফ্ৰুটি দিয়া হৈছিলে আৰু মই যেতিয়া চচ ভগাই আছিলোঁ তেতিয়া ছেকেণ্ড চেমৰ ভণ্টি এজনীয়ে ভিডিঅ' কৰি ৰাখিছিল মোৰ আৰু আইজনীয়ে ৰাখিছিল তাইৰ কাৰণে মই ভিডিঅ'টো দিব পাৰিলোঁ এইটো ভিডিঅ' থেংক ইউ আইজনী আৰু মই বিভিন্ন ধৰণৰ কামত ব্যস্ত হৈ আছিলোঁ বাবে আৰু ভিডিঅ' বেছি কৰিব নোৱাৰিলোঁ তাৰ বাবে আপোনালোকে বেয়া নাপাব আৰু ভিডিঅ'টো একেলগে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকে মোক এনেদৰে যেনেকৈ মৰম দি আছে এতিয়া তেনেকৈ আগলৈকে আপোনালোকে মৰম দি যাব সদায় আশীৰ্বাদ কৰিব আৰু মই যাতে আগুৱাই যাব পাৰোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আকৌ নতুন ভিডিঅ' এতিয়া আপোনালোকৰ মাজলৈ আহি আছোঁ অতি সোনকালে আপোনালোকে অপেক্ষা কৰি থাকক অতি সোনকালে মই নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ থেংক ইউ ছ' মাছ বাই বাই